পোনপটীয়া প্ৰশ্ন উত্তৰ। আপোনাৰ পিতৃ মাতৃ আপোনাৰ দৃষ্টিত কি? ঈশ্বৰ ভগৱান সদৃশ। আপুনি আপোনাৰ শত্ৰুক কি আখ্যা দিব বিচাৰে? কুকুৰ মেকুৰী। আপোনাৰ বন্ধু তুলনামূলকভাৱে কি? যেন পৰিয়ালৰ সক্ৰিয় সদস্য এজন। আপোনাৰ বিজয় সফলতানো জীৱনত কি? যত্ন প্ৰচেষ্টা সৌভাগ্যৰ ফল। আপোনাৰ প্ৰেমিক আপোনাৰ প্ৰেমিকা আপোনাৰ বাবে কি? সাহস সকাহ প্ৰেৰণা শান্তি সুখ। আপোনাক সাহস কিয়নো লাগে? জীৱন সংগ্ৰামত বৰ্তি তিষ্ঠি থাকিবলৈ। শিক্ষাগুৰু আপোনাৰ বাবেনো কি? পিতৃ মাতৃ ঈশ্বৰৰ দৰে। আপোনাৰ বাবে জীৱনত ধৰ্মনো কি? সৎ চিন্তা সৎ কৰ্ম সৎ বুদ্ধি স্নেহ দান কৃপা দয়া সহ্য ধৈৰ্য উদাৰতা মানৱতা নিৰ্লোভ নিৰহংকাৰ অহিংসা ক্ষমা ভিক্ষা ঈশ্বৰ বিশ্বাস। আপোনাৰ শিক্ষা অধ্যয়নৰ আৰু ৰহস্যনো জীৱনত কি? জীৱশ্ৰেষ্ঠ মগজস্থ মানুহ হোৱা হেতুকে মহান কৰ্তব্য। আপুনি কিয় গৌৰৱ অভিমান কৰে? প্ৰাণ মন হৃদয়ত শান্তি সুখ উপচি থকা হেতুকে। জীৱনত একতা সমন্বয়েৰে আপোনাৰ বিশেষ কি উপকাৰ হয় বুলি জীৱনত আপুনি একতা বিচাৰে? শান্তি শৃংখলাৰ বাতাৱৰণ সৃষ্টি হোৱাৰ কামনা মানসেৰে। আপুনি কিয় শান্তি বিচাৰে? দুদিনীয়া জীৱন মৰিলে নিবলৈ নাই যে লগত একোৱে। আপুনি সুখ সন্মানৰ গৰাকী কিয়? সুখ কৃপা দৃষ্টি ঈশ্বৰৰ প্ৰভুৰ হোৱা হেতুকে। আপোনাৰ কিয় মৃত্যু আপোন? অন্যায় অধৰ্ম স্বাৰ্থৰ সতে হয় যদি জীৱন যাপন। আপুনি কিয়নো ভয় কৰে? শত্ৰুৰ গোপন ষড়যন্ত্ৰ জানে বুজেনো কোনে? আপোনাক কিয় সমাজ লাগে? ভৱিষ্যত প্ৰজন্মক সৎ পথেৰে বুলাই নিবলৈ। আপুনি কিয় মৰম বিচাৰে? মনোবল প্ৰেৰণা সাহস পাবলৈ। আপোনাক কিয় দেশপ্ৰেম লাগে? য'ত আপোনাৰ স্বাভিমান অধিকাৰ আছে। আপোনাক খাদ্য ব্যায়াম বিশুদ্ধ পানী যত্ন সুমধুৰ প্ৰকৃতিৰ পৰিৱেশ আনন্দ স্ফূৰ্তি আত্মীয় বংশ বন্ধু কিয়নো লাগে? সুস্থ শৰীৰ মন মগজু বিবেক বুদ্ধিৰ বাবে।